guys, welcome back to my another video. আজি আকৌ নতুন এটা ভিডিও স্টাৰ্ট কৰি লৈছো আৰু ভিডিওটো চাই আপোনালোকে ভাল পাব বুলি আশা কৰিছো আৰু ভিডিওটো ষ্টাৰ্টিংতে মোৰ লগত আছে এটা পাৰ্সেল এটো আহিছে ফ্লিপকাৰ্টৰ পৰা মই খুলি চাইছিলো কেনেকুৱানো আহিছে বুলি যদি বেয়া আহিছে মানে লগে লগে ৰিটাৰ্ণ কৰি দিম বুলি আৰু এইটো এতিয়া আপোনালোকক মই দেখাও বলক কিনো আহিছে আৰু কেনেকুৱা আহিছে এইটো হৈছে পাৰ্সেলটো আৰু অলৰেডি মই চাইয়ে থৈছো আকৌ আপোনালোকক একবাৰ দেখাই দিছো আৰু নিউ আছে আৰু আনবক্সিং ভিডিওবোৰ চাই আপোনালোকে ভালে পাই চাগে না মই ভাল পাওঁ লোকেনো কি পিন্ধিছে কি খাইছে এইবোৰ চাই মই খুব ভাল পাওঁ মানে আৰু আজিলৈকে মই যিমান কিটা মানে আনবক্সিং ভিডিও দিছো ভিডিও কিটাত মানে ঠিক ঠাক ভিউজ আহিছে আৰু সেই কাৰণে কৈছো মানে ভাল পাই চাগে বুলি চাহক এইটো এটা কি এইটো হৈছে এটা ওয়ান পিস টকিঅ টকিছৰ হয় আৰু এই ব্র্যান্ডৰ কাপোৰ মই বহুত পিন্ধো মানে ৰিজনেবল প্ৰাইসত ভাল কাপোৰ পায় আৰু এই ব্র্যান্ডৰ এইটো চাওক হোৱাইট কালাৰ এনে মোৰ ফেভাৰিট হয় আৰু এতিয়া আমি কৰবাত যোৱা কথা আছে মানে দূৰলে নহয় মই গৈ থাকো তালে মা পাপা মই মা মানে আজৰি হোৱা নাই কামৰ প্ৰেছাৰ ধে পৰিছে মা কামৰ পৰা আজৰি হলে যাম বুলি পাতি আছো এটা কি হয়গে মা মানে ইমানে বিজি হৈ গৈছে নহয় আমাক কোনো টাইমে দিব নোৱাৰা হৈছে মানে এইটো এতিয়া মই আপোনালোকক পিন্ধি দেখাও নেকি পিন্ধি দেখাই আছো ৰব আৰু এয়া পিন্ধি আহিলো চাওক কেনেকুৱা লাগিছে আপোনালোকৰ কক কাপোৰটো অলপ ভেলভেট টাইপৰ হয় এটো মানে একেবাৰে গৰম দিনত পিন্ধিব নোৱাৰো আৰু এতিয়া যদি অকমান বতৰ ঠাণ্ডা হয় বৰখুনৰ বতৰতহে পিন্ধিব পাৰিম বাকি শিলঙত পিন্ধিবলৈ কিন্তু একদম পাৰফেক্ট হ'ব এটো শিলং নাযাও আৰু শিলং গৈ আহিছো হে যোৱা বছৰ এবাৰ নিনিয়ে তো কেনেকুৱা লাগিছে পাৰ্সেলটো আপোনালোকক মই অকল আনবক্সিং কৰি দেখাম বুলি ভাবিছিলো একেবাৰে পিন্ধিও দেখাই দিলো কেনেকুৱা লাগিলে আপোনালোকৰ কমেন্ট কৰিব মোৰটো বহুত ভাল লাগিছে এতিয়া মই এই কাপোৰজোৰ ইস্ত্ৰি কৰো ভালে কেইদিন হল মায়ে কৈ আছে ইস্ত্ৰি কৰিবলৈ কিন্তু মই টাইম পোৱা নাই আজি তাকে টাইম পাওঁতে কৰি দিও বুলি ভাবিছো তো আপোনালোকে ভিডিওটো চাই থাকক ইস্ত্ৰি কৰি হৈ গল গাইস আৰু একদম ঘামি গলকে ইমান গৰম উঠিছে নহয় এইটো ৰ'দ দি দিলে মানে অৱস্থা বেয়া হৈ যায় আৰু ৰ'দটো ভালকে দিয়াই নাই ভালকে দিবলৈ হলে আৰু কিমান গৰম হ'ব এতিয়া ইমান গৰম হলে ৰ'দ নাই চাওক দিছিলে বাৰু অলপকে এতিয়াতো ৰ'দ নাই তথাপিও এনেকুৱা মানে গুপগুপনি হৈ আছে নহয় I'm dead আৰু এখন দদয়ে বনাই দিছে মাখি মৰা মুখা এখন মাখি মাৰিবলে মাখি ওলাইছিলে আমাৰ ঘৰত তামোল খাই আছো মই তামোল হাই গাইজ আমি এতিয়া নকইনা চাবলৈ আহিছো মই কালি চালোহি আকৌ এতিয়া মাৰ লগত আহিছো Hey guys, আমি কইনা চাই আহি গলো আৰু এতিয়া আন্ধাৰে হল ঘৰ দুৱাৰ হাৰি ধূপ চাকি জ্বলাবলৈ হল এইটো ভিডিও ইমানটা সামৰিছো যদি ভিডিওটো চাই ভাল লাগিলে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব বাই বাই